আমাৰ বাবে আজি এটা গুৰুত্বপূৰ্ণ দিন। আমাৰ AICCৰ পৰা আমাৰ জ্যেষ্ঠ পৰ্যবেক্ষকসকল আজি অসমত উপস্থিত হৈছে। আমি একদম পাৰফেক্ট বুলি ক'ব খোজা নাই, যদিও ইয়াক নেয়াৰ টু পাৰফেক্ট একেবাৰে ওচৰৰ পৰা বুলি যাব বুলি ক'ব খুজিছোঁ, কিন্তু আমি ভাবোঁ যে আমি এইবাৰ ট্ৰিপল ডিজিট। ये फोन नहीं है, किस्मत का घंटी है देवा, किस्मत का घंटी। ভূপেশ বাঘেল ডাঙৰীয়া, আমাৰ ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী DK শিৱকুমাৰ ডাঙৰীয়া, देवा दैवी का प्रसाद मंदिर में मिलता है, गराज में नहीं। 2026 চনৰ বিধানসভা নিৰ্বাচনত এইবাৰ সন্মিলিত বিৰোধী ঐক্য মঞ্চই চৰকাৰ কৰিব। আমাৰ কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী লগতে বন্ধু তিৰ্কী ডাঙৰীয়া, तेरा तो गेम बजाना पड़ेगा। আমাৰ বিৰোধী ঐক্য মঞ্চ আমি জয়ী হ'ম আৰু গৌৰৱ গগৈ আমাৰ মুখ্যমন্ত্ৰী হ'ব। AICC জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়া, रुको जरा सबर करो। কিন্তু যদি পাকিস্তানলৈ গৈ তুমি ISI এজেণ্ট হৈছা, তেতিয়াহ'লেতো ভাই পিঠিত তেল কৰি থ'ব লাগিব। বেলেগ নহ'লেও ময়ে হালোৱা চাই লগাই দিম। अभी मेरे को समझ में आया कि ये फोन साला मेरा खून क्यों इतना चूसा है। কাউণ্টিঙৰ ক্ষেত্ৰত প্ৰশাসনৰ নিজৰ ভূমিকা তেওঁলোকে ভালদৰে পালন কৰে। সংবিধানৰ প্ৰতি তেওঁলোকৰ যে শপত, এই শপতৰ প্ৰতি দায়বদ্ধ হৈ তেওঁলোকে কামখিনি কৰে। অহাবাৰ বিজেপি চৰকাৰ আহিব।